কবিতাৰ শিৰোনাম ধোঁৱাময় মৰমৰ প্ৰতিচ্ছবি। সময়ৰ গৰাত প্ৰায় এমাহেই হ'ল তুমি গুচি যোৱা। মৰম শুনা স্মৃতিবোৰ সজীৱ হৈয়ে আছে তোমাৰ বাবে। তুমি ঠিকেই শুনিছা, তোমাৰ বাবে। তোমাক প্ৰথম লগ পাই হেৰুৱাই পেলাইছিলোঁ মোক তোমাৰ ভালপোৱাবোৰৰ মাজত। প্ৰতিদিনেই উদযাপন কৰিছিলোঁ মোৰ উশাহবোৰত তোমাৰ নাম। হেৰা, এতিয়ানো ক'ত উভতি আহিবা? গুচি গ'লা এখন নতুন ঠাইলৈ, য'ত মোৰ স্মৃতিবোৰে তোমাক কেতিয়াও আমনি নকৰে। তোমাৰ এতিয়াও মনত পৰেনে কলেজৰ সেই দিনটোলৈ? কিমান যে লাজ কৰিছিলা তুমি, আৰু যে মই তোমাক লগ পায়ে কৈছিলোঁ, লাজ কৰি এইটো কৰবাৰ। আৰু তুমি এটি মিচিকিয়া হাঁহি পিন্ধি মোলৈ একেথৰে চাই আছিলা। সময়বোৰ গৈ আছিল তেনেদৰে, তুমি, মই আৰু আমাৰ ভালপোৱাবোৰক লৈ। আৰু এদিন হঠাৎ কাল ধুমুহাই আজি সকলোবোৰ থান বান কৰাৰ দৰে আমাৰ ভালপোৱাবোৰকো থান বান কৰি থৈ গ'লো। আজিও তোমাক মনত পেলাই দুপৰ নিশা দুচকুত চকু পানীৰে নিথৰ হৈ ৰয়। যেতিয়াই পৃথিৱীখন শুই পৰে তেতিয়াই বাজি উঠে ইয়েৰফোনত জুবিনদাৰ গান। মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজা নহয়? মোৰ ছবিয়ে দোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা? মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা? মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা? স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে? তুমি কিয় এনে কৰিলা? এৰা খুটি এৰা গিয়ে দিলা। সেইদিনা বুজিছা, তোমাৰ হোৱাটছএপৰ ডিপিখন চাইছিলোঁ, কিন্তু মই যে পাহৰিয়ে গৈছিলোঁ মই যেতিয়া তোমাৰ ব্লক লিষ্টৰ অতিথি বুলি। নাজানো কেতিয়ালৈকে পৰি ৰয় মোৰ নামটো তোমাৰ ব্লক লিষ্টত। আমাৰ ভালপোৱাবোৰ স্মৃতিবোৰ এটি এটিকৈ মৰহি যাব, আৰু তেতিয়া তুমিও পাহৰি যাবা তোমাক নিস্বাৰ্থভাৱে ভাল পোৱা মই জনী। ধন্যবাদ।